হ্যালো ফ্রেন্ড, আজি আমি এই ভিডিওটিত কিছুমান শেপ বা আকৃতিৰ নাম ইংৰাজী আৰু অসমীয়াত ফটো সহকাৰে আমি শিকিম। আহক আমি পলম নকৰাকৈ ভিডিওটি আৰম্ভ কৰোঁ। সো লেটস বিগিন। ত্ৰিকোণ বা ত্ৰিভুজ। ত্ৰিকোণ বা ত্ৰিভুজক আমি ইংৰাজীত ট্ৰায়াঙ্গেল বুলি কম। আয়তাকাৰ, আয়তাকাৰক আমি ইংৰাজীত ৰেক্টেঙ্গুলাৰ বুলি কম। পঞ্চভুজ, পঞ্চভুজক আমি ইংৰাজীত পেণ্টাগন বুলি কম। খৰভুজ, খৰভুজক আমি ইংৰাজীত হেক্সাগন বুলি কম। অষ্টভুজ, অষ্টভুজক আমি ইংৰাজীত অক্টাগন বুলি কম। বৰ্গাকাৰ, বৰ্গাকাৰক আমি ইংৰাজীত স্কোয়াৰ বুলি কম। সমান্তৰাল চতুৰ্ভুজ, সমান্তৰাল চতুৰ্ভুজক আমি ইংৰাজীত পেৰেলেলোগ্ৰাম বুলি কম। চক্ৰ, গোলাকাৰ বা বৃত্ত, চক্ৰ, গোলাকাৰ বা বৃত্তক আমি ইংৰাজীত চাৰ্কেল বুলি কম। শংকু, শংকুক আমি ইংৰাজীত কোণ বুলি কম। ঘনক্ষেত্ৰ, ঘনক্ষেত্ৰক আমি ইংৰাজীত কিউব, কিউব বুলি কম। ডিম্বাকাৰ, ডিম্বাকাৰক আমি ইংৰাজীত অভেল, অভেল বুলি কম। গোলক, গোলকক আমি ইংৰাজীত স্ফেয়াৰ, স্ফেয়াৰ বুলি কম। হৃদয় বা হৃৎপিণ্ড, হৃদয় বা হৃৎপিণ্ডক আমি ইংৰাজীত হাৰ্ট, হাৰ্ট বুলি কম। অৰ্ধচন্দ্ৰ বা কাচিজোন, অৰ্ধচন্দ্ৰ বা কাচিজোনক আমি ইংৰাজীত ক্ৰিচেণ্ট, ক্ৰিচেণ্ট বুলি কম। কাৰ চিহ্ন, কাৰ চিহ্নক আমি ইংৰাজীত এৰো, এৰো বুলি কম। বিষম কোণ, বিষম কোণক আমি ইংৰাজীত ৰম্বাস, ৰম্বাস বুলি কম। ৰেখা বা আঁচ, ৰেখা বা আঁচক আমি ইংৰাজীত লাইন, লাইন বুলি কম। বিষম চতুৰ্ভুজ বা অসমান্তৰাল চতুৰ্ভুজ, বিষম চতুৰ্ভুজ বা অসমান্তৰাল চতুৰ্ভুজক আমি ইংৰাজীত ট্ৰেপজয়েড, ট্ৰেপজয়েড বুলি কম। বিন্দু, বিন্দুক আমি ইংৰাজীত ডট, ডট বুলি কম। তৰা, তৰাক আমি ইংৰাজীত ষ্টাৰ, ষ্টাৰ বুলি কম। যোগ চিন, যোগ চিনক আমি ইংৰাজীত প্লাছ, প্লাছ বুলি কম। বিয়োগ চিন, বিয়োগ চিনক আমি ইংৰাজীত মাইনাছ, মাইনাছ বুলি কম। পূৰণ চিন, পূৰণ চিনক আমি ইংৰাজীত মাল্টিপ্লিকেশ্যন, মাল্টিপ্লিকেশ্যন বুলি কম। হৰণ চিন, হৰণ চিনক আমি ইংৰাজীত ডিভাইড, ডিভাইড বুলি কম। চতুৰ্ভুজ, চতুৰ্ভুজক আমি ইংৰাজীত কোৱাড্ৰিলেটাৰেল, কোৱাড্ৰিলেটাৰেল বুলি কম। সমান চিন, সমান চিনক আমি ইংৰাজীত ইকুৱেল বুলি কম, ইকুৱেল বুলি কম। অৰ্ধবৃত্তকাৰ, অৰ্ধবৃত্তকাৰক আমি ইংৰাজীত ছেমি চাৰ্কেল, ছেমি চাৰ্কেল বুলি কম। চুংগাকৃতি বা বেলনাকাৰ, চুংগাকৃতি বা বেলনাকাৰক আমি ইংৰাজীত চিলিণ্ডাৰ, চিলিণ্ডাৰ বুলি কম। হেল্ল' ফ্ৰেণ্ড, এয়া আছিল আজিৰ ভিডিঅ'টিত কিছুমান শ্বেপ বা আকৃতিৰ নাম ইংৰাজী আৰু অসমীয়াত। ভিডিঅ'টি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।